নমস্কাৰ বন্ধুসকল আৰু নতুন বছৰৰ শুভকামনা দিলোঁ। আজি 31st হয়। তাৰপিছত ৰাতিপুৱা উঠি এতিয়া আমি মোৰ ভণ্টিও আছে লগত। আমি যাম অকণ ফুৰিবলৈ, চাহ খাম। আপোনালোকে আমাৰ লগত ভিডিঅ'টো থাকক আৰু শেষলৈ চাব, তো চাই থাকক। তো মোৰ লগত এজন ফ্ৰেণ্ড অহা কথা আছিল, আমি 2 বছৰ একেলগে ক্লাছ 11-12 পঢ়িছোঁ আৰু তাৰপিছত কিন্তু সি নাহিলে। ৰাতিপুৱা তাৰ ঠাণ্ডা লাগিল বোলে, লেপৰ তলৰ পৰা উঠিব মন নাই। তো মই আৰু মোৰ ভণ্টিয়ে যাম আৰু এতিয়া ফুৰিবলৈ। এয়া চাওক, ইমান ধুনীয়াকৈ সূৰ্যটো ওলাইছে। আমাৰ উঠাত অলপ বেছি দেৰিয়ে হ'ল। আৰু এইখন হৈছে আমাৰ মৰমৰ খুৰা খুৰীৰ দোকান। তো এইখন আমি ডেইলি আহোঁ, বহুত ভাল লাগে। খুৰীহঁত বহুত ভাল। আহি পালোঁ আমাৰ মৰমৰ LP স্কুলখনলৈ। আপোনালোকে চাই থাকক, ইয়াতে আমি ক্লাছ 1ৰ পৰা 5thলৈকে পঢ়িছোঁ। আৰু এইখন আমাৰ মৰমৰ স্কুলখন। ইয়াতে আমি খেলিছিলোঁ পথাৰখনত। এডাল গছ মনত পৰে বহুত। বিদ্যালয়খনৰ নাম বাপুজী প্ৰাথমিক বিদ্যালয়। আৰু এইটো আমাৰ বাথৌ মন্দিৰ, বিদ্যালয়খনৰ ফ্ৰণ্টতে আছে বাথৌ মন্দিৰটো। খুব ধুনীয়া দেখিবলৈ। ভাইটি লগ পাইছোঁ, সৌৰভ। ইও মৰ্ণিং ৱাক কৰিব আহিছে। তো হাই কৈ দিয়া সৌৰভ এটা। হাই। আৰু কি খবৰ তোমাৰ? বেয়া। বেয়া নেকি? হেপী নিউ ইয়াৰ। ভাইটিয়ে কৰ্দৈ টেঙা পাৰি আছে, মোকো দিব বাৰু। দিবি না? হা? গছত নাই, ইমান আছে। পুৰি খাই বহুত ভাল লাগে। আৰু হেৰিও খাব পাৰি ন, টক বনাইও খাব পাৰি। মই ঠিকে নাছো, পেলাম ঘৰত নেকি? আমাৰ মৰমৰ 2021 বৰ্ষৰ লাষ্ট গুড মৰ্ণিং আছিল এইটো। আৰু চাহ নাখাওঁ নেকি, বহুত দেৰি হৈ গ'ল। 8 বাজি পাৰ হৈ গ'ল, একদম ফুৰি। তো আমি খুৰীৰ দোকানত কিবা কিনিম, আহকচোন। বন্ধুসকল, মোৰ লগত আছে মাত্ৰ 30 টকা। তো 30 টকাৰ মই কি কিনিম চাওক। চাওক কি লওঁ। ফাৰ্ষ্ট এইটো 20 টকা ডাইজেষ্টিভ, ফাৰ্ষ্ট ল'লোঁ এইটো। আৰু ব্ৰেড এটাকে লৈ লওঁ নাকি? ব্ৰেড এটা লৈ ল'লোঁ। খুৰী, এয়া আমাৰ মৰমৰ খুৰী। খুৰী একদম পেকিং কৰি দি আছে মোক। খুৰীৰ লগত বহুত টাইম কথা পাতিলোঁ, এতিয়া যাব লাগিব আৰু ন খুৰী? কেনে লাগি আছে খুৰী? আজি আমাৰ লাষ্ট দিন। বছৰৰ লাষ্ট দিন ভাল লগা নাই, খালি লাগি আছে যে ন? কিবা এটা খালি লাগি আছে। খালি লাগি আছে। আজি পিকনিক গাড়ীগিলা দেখা পোৱা নাই আমি। আহো খুৰী, বাই বাই। আৰু নতুন বছৰটো ভালে আহক ন? সেইটোৱে কালিৰ পৰা। কালিৰ পৰা মোৰ খুৰীৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হা। বাই বাই। বন্ধুসকল, ঘৰ আহি পালোঁ আৰু এয়া লৈ আহিলোঁ। উপায়টো নাই আৰু, বহুত দেৰি হৈ গ'ল। সেইকাৰণে চাহ খাব যোৱা নাই কোনো দোকানত, ঘৰতে চাহ খাম। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু হেপী নিউ ইয়াৰ সকলোকে।